দীঘলীয়া উকি মাৰি ৰেলখন আহি লাহে লাহে ৰৈ গ'লহি শেষ ষ্টেচনটোত। সুদীৰ্ঘ যাত্ৰাকালৰ ক্লান্তিবোৰ মাৰ গ'ল নীৰৱতাত। এৰি অহা প্লেটফৰ্মবোৰত দেখি অহা ভিৰৰ মুখবোৰ, বুকুত লৈ অহা সেই ষ্টেচনে ষ্টেচনে উঠা নমা দুখবোৰ, সুখবোৰ, আশাবোৰ, উৎকণ্ঠাবোৰ, হুমুনিয়াহবোৰ, কাহিনীবোৰ এতিয়া স্মৃতিৰ সমদল। ৰৈ থকা খালী ডাবাবোৰত ভীষণ শূন্যতা। ঠাণ্ডা পৰি অহা ইঞ্জিনটোত গভীৰ মৌনতা। সৰু ষ্টেচনটোৰ একাষৰীয়া চিৰিৰ কাষত এতিয়া কোনো নাই। এনেতে বতাহত ভাহি আহিল এটা সুগন্ধ আৰু উচুপনি। ষ্টেচনটোৱে কান্দি আছে, ৰৈ আছে এক অদৃশ্য সময়ৰ কঁপনি। বতাহত উপচি পৰিল ৰৈ থকা অঘৰী ৰেলৰ মাত।